Hello, my dear guys and my eyes. Good morning, ভালে আছে বলো। এদিকে আজি নতুন সহযোগী হৈছে মোৰ এই ভ্ৰমণ যাত্ৰা আৰম্ভ কৰিলো, ঠিক আছে। আগত দেখুৱাই আছো আমাৰ অসমৰ গাঁওবিলাকৰ গলি আৰু গলি। আৰু আমাৰ বাছখনৰ পিছে পিছে আমিও গৈ আছো। আৰু শ্ৰদ্ধাৰ ৰাইজ, মই এটা কথা ক'ব বিচাৰিছোঁ, এই যিহেতু বাটটো আপোনালোকে জানে ঢলা তিনিচুকীয়া সংযোগী আমাৰ বাট, এই পথটো। আৰু এই পথটো আপোনাৰ ৰূপাই চাইডিঙৰ পৰা আহি এই টিপুক বৰ্তমান পাইছোঁহি। আৰু আমি জাষ্ট আজি টিপুকৰ কিনাৰেদি আপোনাৰ সোমাই যাব লাগিব। জেগাটুকুৰাৰ নাম হৈছে কৰ্দৈগুৰি। এইফালে বহুত ঠাই আছে আৰু আমাৰ এই টিপুকৰ কিছু সময়ছোৱাত ৰখাৰ কাৰণে টিপুকৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। তাত হোটেল চোটেলবিলাক আপোনালোকে পাব। মাইনাহঁতেও খাই আছে, ঠিক আছে। আমি এই উপপথটো ল'ব লাগিব আৰু এই উপপথটোত আমি পাম দাইচাজান টি ষ্টেটৰ পুৰণা এখন উদ্যোগ। গতিকে ভিডিঅ'টোত আপোনালোকে কলম হৈ আছিলে আৰু এই কলমৰ বাগানবিলাক নহয়, আৰু আমাৰ মানে সেউজ হৈ পৰি আছে লাহে লাহে বহাগৰ আগমন। গতিকে সকলোলৈকে বহাগৰ শুভেচ্ছাও যাচিলোঁ। গছেও নকে পাত পেলাবলৈ বৰ্তমান আৰম্ভ কৰিছে, সম্পূৰ্ণ হোৱা নাই, এতিয়া আৰম্ভ হৈছেহে মাত্ৰ। গতিকে সকলোফালে এটা সেউজ সেউজ পৰিৱেশ, এতিয়া ধুনীয়া এটা সেউজ পৰিৱেশ। ভ্ৰমণ কৰোৱাই চাই থাকক। आप लोग बाहर लगा, बाहर का आदमी है देख रहा है, तो देखिए हम लोग का इधर में गार्डन से जो चाय आप लोग पीता है तो उसका नहीं बहुत जगह चलेगा ना, तो इसीलिए मैं दिखाना चाह रहा हूँ। ये चाय की बड़ी बड़ी हमारी बागानें देखिए यहाँ पर, और आप लोगों को मैं लेके जा रहा हूँ विलेज एरिया का। तो उस विलेज एरिया का अली गली आपको दिखाऊंगा आज। আৰু এয়া আমি পালোহি জলকীয়া বস্তি। এয়া জলকীয়া বস্তি ৰোড। মিচিমি কটাৰ ফালেও যাব পাৰি। तो बने रहिए आगे और देखिए। टाइम हो गया 28। रोको का जा लो नाम सुनी से यार, नाम सुनी से। दाइचाजान था अभी तो विद्यालय। আৰু আমি পালোঁ বৰ্তমান কৰ্দৈগুৰি অঞ্চল। আৰু কৰ্দৈগুৰি অঞ্চলত আমি প্ৰৱেশ কৰোঁতেই
আমি মানে ভিডিঅ'বিলাক যোগোতে ধৰি লওক কাটি কুটি মানে পিছত এডিটিং চেডিং কৰি চাই মানে থাকক এইদৰে আগলৈ। আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, মোৰ এই এপিছ'ডৰ গাঁৱৰ অলিগলিবোৰ টাইম যদি লাগে। আপোনালোকে পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখিলোঁ, আৰু আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব বুলিও আশা ৰাখিলোঁ। ইয়াতে না কোনফালে? তেতিয়া দেখো বুজিছোঁ, মানে কাম ইয়াতে আছে না। ইয়াতে আছে। গতিকে আপোনালোকক এয়া দেখুৱাওঁ, ছেটআপ এটাও মানে ইয়ালৈকে আহিছিলোঁ আমাৰ দাদাৰ CSC চেণ্টাৰত। গতিকে আগলৈকে এনেকৈ আৰু বিভিন্ন জেগাবিলাকত গৈ থাকিম, আহক চাই থাকোঁ। আমাৰ এই ভিডিঅ'টোৰ নাম হৈছে কি, সকলোৱে জানে আপোনালোকে, বিভিন্ন গাঁৱৰ অলিগলি। 1 নম্বৰ হাতীশাল গাঁও বুলি কয় দেই ৰাইজ, এইখন গাঁও ধুনীয়া গাঁও, সুন্দৰ গাঁও চাওক। আৰু ইয়াতে আমি আহিলোঁ, এই কমন ছাৰ্ভিচ চেণ্টাৰ আমাৰ মোন তাঁতী ডাঙৰীয়াৰ। আৰু আপোনালোকে এইফালে কিবা আহিলে ওচৰ পাঁজৰ মানুহখিনি আহিব বাৰু। ইয়াতে সৰু দোকান, ভাল লাগিল কথা পাতি, ধুনীয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। খুব ডাঙৰ এটাটো জল জীৱন মিছনৰ নেকি? আছোঁ খুব ডাঙৰ, মানে আজিকালি প্ৰজেক্টবিলাক হৈছে ন। এইখিনিক বাঁহ বুলি কয় ৰাইজ। আজিকালি চব বস্তু ভিডিঅ'ত দিব লাগে ন। খুব ধুনীয়া এটা পৰিৱেশৰ মাজেদি আমি গৈ আছোঁ, সকলো বন্ধুবৰ্গক এৰি কিনে। বেয়াও লাগিছে। ভালেই। আৰু এয়া গাঁৱৰ অলিগলি, যেনেকুৱা নাম তেনেকুৱা কাম। হা, এইখনত আহি লগাই দি থৈ গৈছে কোনোবাই। গতিকে আপোনালোকক আমাৰ অলিগলি দেখুৱাই আছোঁ। এই দোকানখনৰ ৰখিম পানী। কাস্টমাৰ আছিলে কিন্তু যদি আছিলে তেতিয়া নাপাওঁ কিজানি, মই আকৌ এবাৰ মাজতে আহি সোমাই খাইছিলোঁ। বহুত দিনৰ আগতে কালাপ ফোন কৰিছে। আৰু এয়া সুন্দৰ ছোৱালীকেইজনীক ফটো মাৰিছোঁ। আৰু এই মা কালী মন্দিৰটোত যদি আপোনালোকে উপাসনা কৰে, আপোনালোকে মনৰ সকলো আশা পূৰণ হ'ব বুলি বহুতে কোৱা হয়। আৰু বহু পৌৰাণিক আপোনাৰ মা কালী মন্দিৰ। আৰু ইতিমধ্যে আহি পাইছোঁ। এই ঠাইটুকুৰাৰ নাম কি? এই ঠাইটুকুৰাৰ নাম 14 নম্বৰ কেই নম্বৰ? অঁ, তেতিয়াহ'লে এয়া ৰূপাই আমাৰ বৰপথাৰ। ঠিক আছে। আৰু এয়া মৰা গাঁও বুলি আমি সকলোৱে জানো। আৰু এইখন গাঁৱত বৰ্তমান এখনত বেয়া হ'ল। এখনতো ভালে আছে। একেখনে হয়। এখন নখাইছিলে। একেখনে দোকান। তাৰপিছতে এইখনতো দি গ'লো, তেল হয়।
ৰাস্তাটো বনালে যে মানে ঘৰ গোটা চেঞ্জ হ'ল গৈ পোৱা নাই ৰাস্তাটো বাজে কোনখন দোকান আছিলে দলংখন আছিলে নেকি দলংখন আগত আছে ল'ৰাটো আছে আপোনালোকৰ নাই ন গলি হ'ব পাৰে কিন্তু ঠাই বাট পথবোৰ দেখিছে নহয় বনি আছে আৰু ঘৰ চৰবিলাকো দেখিছে ডেভেলপ এৰিয়া গতিকে আমি এই ডেভেলপ গাঁওখনত গৈ আছোঁ চাই থাকক আৰু কিমান ডেভেলপমেণ্ট পায় টকা গছতে টকা লাগে বুলি কোৱা কথাটো আমাৰ এইফালে সঁচাকৈ সঁচা তামোলৰ বাৰীত তামোল লাগে তাতো টকা আৰু চাহপাততো টকা চাহপাততো টকা মুঠতে গছত টকা লগা কথাটো আমাৰ অসমত সঁচা যিবিলাক মানুহ পাবলৈ নোহোৱা হয় চাওক জালুক বি আছে পাণ বি আছে তাৰমানে টকা গছত লাগিছে নেকি টকা হয় ৰাইট গছত লাগিছে টকা কেনেকে গছত লাগে টকাবোৰ আৰু বৰ্তমান আমি আছোঁ দাৰিয়াভাটি গাঁৱত দাৰিয়াভাটি গাঁও সুন্দৰ দৃশ্য চাওক টকাৰ বেগ সেইখিনি টকাৰ বেগ মানে টকাৰ বেগ ক'ব লাগিব ন টকা আছে যেতিয়া টকা গতিকে এইখিনি এনেকুৱা কষ্টও আছে এই কষ্টখিনি আমাৰ কৃষিজীৱী মানুহখিনিয়ে আমাৰ গাঁৱৰ প্ৰধান কৃষিকাল লোকসকলে বহুত কষ্ট কৰে কাৰণে এনেকৈ বেগ ভৰাই ভৰাই টকাবিলাক পায় সেইখিনি ল'ব নোৱাৰি এইটো মানে ইজি মানি নহয় বহুত কষ্ট উপাৰ্জিত পইচা হয় কোনটো ৰাস্তা আছিলে পাহৰিলে নহ'লে আকৌ ক'লৈ ঘূৰি ওলামগৈ এয়া চাওক বাঁহৰ দলং হৈছিলে এতিয়া এইটো দোকানত বনাইছিলে মোৰ লগৰ ল'ৰা আমি একেলগে পঢ়া দোকান এখন খোলা যেন পাইছিল কিন্তু এনেকুৱা ধৰণৰ ফলাফল এটা অট'মেটিকেলি এই দোকানখন লগাইছোঁ ভাল কিন্তু এইটার নাম নিয়তগুলো আৰু আজি বাটতেই ৰোজা খুলিবলগীয়া হ'ল আৰু আজি কামৰ পৰিসমাপ্তি ঘটাই উভতি আহি আছোঁ ভিডিঅ'টো যদি ভাল লাগে বা লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বুলি আশা ৰাখি পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম